Hi everyone, আজি মই এটা বহুত টেষ্টি ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। সেইটো হৈছে মাছৰ লগত কণবিলাহীৰ ঝোল। এতিয়া বলকচোন ইয়াৰ লগত আমাক কি ইনগ্ৰেডিয়েণ্টছ লাগে জানি লওঁ। বিলাহীৰ ঝোলৰ বাবে মই এনেদৰে তিনিটা নহয় চাৰিটামান হ'ব স্মল সাইজৰ আলু দুফাল কৰি পেলাই এনেকৈ সিজিবলৈ দিম। যেহেতু ভাজি লোৱা নহয় এইকাৰণে সিজিবলৈ দিম আৰু ইয়াতে অকণমান নিমখ মিক্স কৰি দিছোঁ আৰু ইয়াত এটা চিটি মাৰি পেলাই যেতিয়া হুইচেলটো এটা চিটি মাৰিব তেতিয়া মই নমাই থ'ম। ইয়াৰ বাবে লৈছোঁ এটা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ, 4টা লৈছোঁ গ্ৰীণ চিলি, লগতে লৈছোঁ তেজপাত, দালচিনি, ইলাইচি, লং আৰু ফোৰণৰ বাবে লৈছোঁ এইটো ফোৰণ। ইয়াত আপোনাৰ জিৰা আছে, কালজিৰা আছে আৰু লগতে মিঠি গুটি আছে। আপোনালোকে যদি ফোৰণটো নাখায় তেতিয়াহ'লে স্কিপ কৰিব পাৰিব। এই ডিছটোৰ কাৰণে কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত এতিয়া ইয়াতে মাছখিনি ভাজি ল'ম। মাছখিনি অলৰেডি অকণমান ভাজি লোৱা আছেই, তথাপিও মই অকণমান সেইখিনি বেছিকৈ ভাজি লৈ পেলাই যিহেতু আঞ্জাত দিয়া হ'ব সেইখিনি অলপমান বেছিকৈ ভাজি ল'ম। ইয়াত তেল দি মই তেলখিনি গৰম হ'বলৈ দিছোঁ। মই ইয়াতে মাষ্টাৰ্ড অইল ইউজ কৰিছোঁ। আপোনালোকে যিকোনো অইল ইউজ কৰিব পাৰিব, যদি অলিভ অইল খায় অলিভ অইলো ইউজ কৰিব পাৰিব। এতিয়া মই একেলগে গোটেইখিনি মানে যিটো আঞ্জা বনাম তাত যিমানখিনি তেল লাগিব মই একেলগে দি দিছোঁ, যাতে আৰু নেক্সট বাৰ মই ইয়াতে তেল দিব লগা নহয়। সেইকাৰণে মাছ ভাজি বা যিখিনি এই ব্যঞ্জনটোৰ কাৰণে যিখিনি প্ৰক্ৰিয়া হ'ব তাৰ কাৰণে মই অলৰেডি গোটেইখিনি তেল দি দিছোঁ। এইখিনি যেতিয়া এতিয়া পূৰা হিট হ'ব তাৰপিছত মই ইয়াতে মাছখিনি ভাজি ল'ম। মই ইয়াতে মাছখিনি দিলোঁ, এইখিনি এতিয়া মই গোল্ডেন কালাৰ হোৱালৈ ভাজিম। যিহেতু অলৰেডি ভজা আছে সেইকাৰণে ইয়াতে হাই ফ্লেমৰ দৰকাৰ নাই, ল' ফ্লেমত ভাজিব, নহ'লে মাছখিনি দহি যাব। প্ৰায় মাছখিনি গোল্ডেন কালাৰ হৈছেই, মই আৰু 1 মিনিটমান সময় এইখিনি ভালদৰে ভাজিম, তাৰপিছত মই এইখিনি নমাই থ'ম। খুব সাৱধানে ভাজিব কাৰণ বহুত তেল ছিটিকে, আৰু যদি তেল ছিটিকিব নালাগে তেতিয়াহ'লে আপোনালোকে ইয়াতে যেতিয়া প্ৰথমবাৰ মাছখিনি কেঁচা মাছখিনি ভাজিব তাতে অকণমান হালধি গুড়ি আৰু অকণমান নিমখ ভালদৰে মিক্স কৰি পেলাই ভাজিলে তেতিয়াহ'লে তেল ছিটিকাৰ সম্ভাৱনাটো অকণমান কম থাকে। মাছখিনি প্ৰায় গোল্ডেন কালাৰ হৈছে, মই এইখিনি এতিয়া ভালদৰে নমাই ল'ম। এইখিনিও আমাৰ ভালদৰে সিজি উঠিছে, এইখিনি এতিয়া নমাই কিনে বাকলিবোৰ গুচাই ল'ম। আপোনালোকে বাকলি যদি দিব নিবিচাৰে তেতিয়াহ'লে বাকলি নিদিয়াকৈও আপোনালোকে বইল কৰিব পাৰে। মই যিহেতু বাকলিটো গুচোৱা অকণমান এলাহ লাগে সেইকাৰণে মই এনেকৈ দি পেলাই লাষ্টত মই এতিয়া বাকলিটো গুচাই ল'ম। এইটো ইজি প্ৰচেছ হয়। আলুখিনি বাকলি গুচাই কিনে এনেদৰে দুফালকৈ কাটি লৈছোঁ। তেলখিনিয়ে মই হিট হ'বলৈ দিছোঁ আৰু ইয়াত অকণমান হালধি গুড়ি দি দিম, মই দিছোঁ অকণমান নিমখ, আৰু এতিয়া ইয়াত বাকলি গুচোৱা আলুখিনি দি দিম আৰু এইখিনি গোল্ডেন কালাৰ হোৱালৈ ভাজিম। মই ল' ফ্লেমত এইখিনি ভাজি আছোঁ, বেছিকৈ হাই ফ্লেম কৰি দিলে এইখিনি দহি যোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে মিডিয়াম টু ল' ফ্লেমত ভাজিব। মোৰ গোল্ডেন কালাৰ হৈছে, এইখিনি এতিয়া গেছটো মই নমাই কিনে এইখিনি এতিয়া তেলৰ পৰা নমাই থ'ম। আপোনালোকক ক্ল'জ ভিউ দেখাই আছোঁ, দেখিব পাইছে কিমান ধুনীয়া কালাৰ আহিছে। সেই চেম তেলখিনিতে ফোৰণখিনি দি দিম। লগত দিছোঁ গ্ৰীণ চিলি, সৰু কেঁচা দিলোঁ, ইয়াৰ নকাত আৰু লগতে পিঁয়াজ আৰু ইলাইচিখিনি দি দিছোঁ। এইখিনিতে গোল্ডেন কালাৰ হোৱালে ভাজিম।
বেলেগ বিলাহীতকৈ অকণমান টেঙা থাকে, সেইকাৰণে মই ইয়াত অকণমান কালাৰ আৰু গেষ্ট্ৰিকতো ভাল, সেইকাৰণে মই ইয়াতে অকণমান চেনি দিছোঁ। এইখিনি আপোনালোকে হাই ফ্লেমত ভাজিব, যিহেতু পিঁয়াজ ভাজিবলৈ অকণমান বেছি সময় লাগে, সেইকাৰণে হাই ফ্লেম দিব। গোল্ডেন কালাৰ হৈছে, ইয়াতে মই কণ বিলাহীখিনি দি দিম এতিয়া। মোৰ এনেকুৱা লাগিছে যে মই কিবা ফুলনি বাগিচাতে আছোঁ, যে কণ বিলাহী কালাৰখিনি ইমান ধুনীয়া দেখিবলৈ। কণ বিলাহী মই কিছুমান গুটি গুচাইছোঁ, কিছুমানে গুচোৱা নাই বিটবোৰ। গুটিবোৰ গুচালে অকণমান টেঙাৰ পৰিমাণটো কমি যায়, আৰু যদি বিটবোৰ ৰাখিব বিচাৰে তেতিয়াহ'লে কিন্তু অকণমান বেছি টেঙা হ'ব, সেইটো কাৰণে মই অলৰেডি ইয়াতে চেনি এড কৰিছোঁৱে। আৰু এতিয়া মই ইয়াতে এড কৰিম হাফ টিস্পুন হালধি গুড়ি, লগতে সোৱাদ অনুযায়ী নিমখ। লো ফ্লেমত মই সিজিবলৈ দিম, ঢাকোন মাৰি দিব। মই 2 মিনিট টাইম সিজিবলৈ দিলোঁ, এতিয়া এইখিনি অলপ লৰাই চাম। ইমান ধুনীয়া কালাৰ আহিছে, মোৰ এইখিনি সিজিছে আৰু বহুত ধুনীয়া কালাৰ আহিছে। এইখিনি মই আৰু 1 মিনিট সময় সিজিবলৈ দিম। সময় হৈ গ'ল, এতিয়া এইখিনি ভালদৰে লৰাম আৰু লৰাই ইয়াতে পানী এড কৰিম। পানী কিন্তু গৰম পানীহে এড কৰিব, ঠাণ্ডা পানী হ'লে আঞ্জাৰ টেষ্টটো মৰি যায়, আৰু গৰম পানী হ'লে এটা সুবিধা কি হয়, আঞ্জাটো জলদি উতলিবলৈ আৰম্ভ কৰে। ইয়াত মই 1.5 গিলাচমান পানী দিছোঁ, যিহেতু আমাৰ 4টা মানুহ। এতিয়া মই হাই ফ্লেমত উতলিবলৈ দিম। ইয়াত যদি পানীখিনি দিয়াৰ পিছত যদি আপোনালোকে প্ৰয়োজন অনুভৱ কৰে যে নিমখ দিব লাগে, তেতিয়াহ'লে এড কৰিব। মোৰ অলপমান নিমখ কম হৈছে, সেইকাৰণে অকণমান ইয়াতে মই নিমখ এড কৰি দিছোঁ। আৰু আঞ্জাখিনি ইয়াত হাই ফ্লেমত উতলি আছে, আৰু 1 মিনিট সময় উতলিবলৈ দিম। ইয়াৰ পিছত ইয়াত আমি মাছ এড কৰিম। এতিয়া ইয়াতে আলুখিনি এড কৰিম। আৰু লগতে মাছখিনি এড কৰি দিম। খুব সাৱধানে দিব, মাছখিনি নহ'লে ভাঙি যাব। আলুখিনি মই বইল কৰি পেলাই পিটিকিও দিব পাৰিলোঁ হয়, কিন্তু পিটিকি দিলে যিটো টেষ্ট হয়, ভাজি কিনে এনেকৈ দিলে বেছি টেষ্ট পোৱা যায়। আপুনি মাছখিনিও খাব পাৰিব, লগতে ভাজি লোৱা আলুখিনিও আপুনি এক্সট্ৰাকৈ খাব পাৰিব। ভাজি দিব নিবিচাৰে তেতিয়াহ'লে আলুখিনি বইল কৰি পিটিকি দি পেলাইও এনেকৈ বনাব পাৰিব আঞ্জাটো। মোৰ আঞ্জাখিনি হৈছে, এতিয়া লাষ্টত ইয়াতে অকণমান ধনিয়া আৰু জিৰা গুড়ি দি পেলাই আঞ্জাখিনি নমাই থ'ম। আঞ্জাটো দেখিবলৈ খুব ধুনীয়া হৈছে আৰু বহুত টেষ্টি হয়। আপোনালোকে ঘৰত বনাব আৰু কেনেকুৱা হয় মোক কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি যদি মোৰ এই ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টি লাইক কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা ঘণ্টা বটনটি দবাই দিব। আজিলৈ এৰিছোঁ, আৰু নতুন নতুন ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিম। ধন্যবাদ।